हेलो एभ्रिवान আজি মই আটাৰে বনোৱা এটা ৰেচিপি আপোনালোকলৈ লৈ আহিছো আৰু মই আপোনালোকক বিনা ডটৰ চেনেললৈ ওয়েলকাম জনাইছো। এতিয়া মই এখন পেন পাতি দিলো। আপোনালোকে খেয়াল ৰাখিব কেৰাহীখন মানে অকনমান ডাঠ হ'ব লাগে। ডাঠ হ'লে আমাৰ আটাখিনি জ্বলি নাযায়। হেতু কাৰণে আপোনালোকে এখন ডাঠ কেৰাহী পাতিব। আটাখিনি মই যেতিয়ালৈকে ব্ৰাউন হৈ নাযায় তেতিয়ালৈকে মই আটাখিনি ভাজিম। কাঁচা কাঁচা গুণটো থাকিব নালাগিব, আটাত নহলে কাঁচা কাঁচা লাগিব। হেতু কাৰণে আমি ব্ৰাউন হোৱালৈকে আটাখিনি ভাজিব লাগিব। এতিয়া মোৰ আটাখিনি ভজা হৈ গৈছে আৰু মই 100 গ্ৰামৰ এটা ঘি বটল দি দিছো। অকণ কৰি ঘি দি মই এতিয়া ভাজি গৈ থাকিম। ঘিখিনি আপোনালোকে একেলগে দি নিদিব, অকণ কৰি দিব লাগিব। আৰু চাব এই ঘিখিনি আমি মানে মিঠাইটো বনাব লাগিব। মানে যেতিয়ালৈকে হাতৰ মুঠি নহয় তেতিয়ালৈকে আমি ঘিখিনি দি থাকিব লাগিব। আপোনালোকে চামুচৰ সহায়ে দিব পাৰে। মই মানে বটলৰ মুখেৰে দিছো আৰু এতিয়া চামুচেৰে মই দি দিছো। এচামুচকে দি পেলাই মই লৰাই গৈ থাকিম। ইমানটো জুখলৈকে ঘিখিনি দিব লাগিব যাতে মুঠিটো মাৰিলে মানে হাতত মুঠি ৰৈ যায়। সিমান হিচাবলৈকে আমি ঘিখিনি দি পেলাই ভাজিব লাগিব। মোৰ এতিয়া তেনেকুৱা জুখ এটা হৈ গৈছে। মই এতিয়া অলপমান ৰাখি দিম। এতিয়া মই 4টা ইলাইচি খুন্দি লৈছিলো আৰু ইলাইচি গিটা মই বাকলিটো নিদো, বাকি গুৰিখিনি মই ইয়াত দি দিম। মিঠাইত ইলাইচি দিলে সঁচাকৈ বহুত ভাল লাগে। তাৰ ফ্লেভাৰটো বহুত ভাল লাগে মিঠাইটো খাবলৈ। এতিয়া মই আৰু অকণমান সময় ভাজি লম। দেখিছেনে টিপ লৈছে আৰু অকণমান ঘি মই আৰু 1 চামুচ ঘি মই আৰু এড কৰি অকণমান সময়ৰ কাৰণে মই ভাজি লম। বহুত ধুনীয়া হ'ব খাবৰ কাৰণে। আপোনালোকে এদিন বনাই চাব। এতিয়া মই নমাই দিলো আৰু অকণমান মানে ঠাণ্ডা নহওঁতে গৰম হৈ থাকোঁতে আপোনালোকে ইয়াত চেনি দিব। চেনিখিনি মই মিক্সিত পিচি ধুনীয়াকৈ পাউডাৰ বনাই লৈছিলোঁ আৰু পাউডাৰ চেনি বজাৰত কিনিবলৈও পায়, আপোনালোকে কিনিও দিব পাৰে, কিন্তু মই মিক্সিত ঘৰতে পিচি ল'লোঁ। এতিয়া মই এইখিনি ভালকৈ মিলাই ল'ম। এইখিনি লাডু যেতিয়ালৈকে মানে গৰম হৈ থাকে চেনিখিনি ইয়াৰ লগত পুৰা একজব হৈ যায়। আৰু আপোনালোকৰ যদি লাডুখিনি মানে পেৰাখিনি বনোৱাত অলপ অসুবিধা হয় তেতিয়া অকণমান গাখীৰ এড কৰিব পাৰে। মই 4-5 চামুচমান আমুল তাজা গাখীৰ এড কৰিম। এতিয়া মই লাহে লাহে পেৰাগিটা বনাই গৈছোঁ আৰু মই চেনিখিনিত মানে অকণমান লেটিয়াই দিছোঁ। তেতিয়া অকণমান মানে হেৰিটো ভাল হয় দেখিবৰ কাৰণে ভাল হয়। তেনেকৈ দিছোঁ। আপোনালোকে যেনেকৈ শেপ কৰি দিব পাৰে, পেৰা শেপতো আপোনালোকে বনাব পাৰে। মই পেৰা শেপত বনোৱা নাই, মই এনেকৈয়ে বনাইছোঁ। আৰু আপোনালোকে যেনেকুৱাই মানে ডিজাইন কৰি বনাবলৈ মন যায় তেনেকৈ বনাব। আৰু এইখিনিতে এটা কওঁ, আপোনালোকে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ভাল লাগে আপোনালোকে মোৰ ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট জৰুৰ কৰিব দেই। আপোনালোকলৈ মোৰ ৰিকুৱেষ্ট থাকিলে। এতিয়া মই এটা এটাকৈ পেৰাখিনি বনাই গৈছোঁ আৰু মই চেনি ওপৰত সানি গৈ আছোঁ। আপোনালোকৰ যদি এনেকৈ বনাবলৈ অসুবিধা হয় আমুল তাজা গাখীৰ আপোনালোকে এড কৰি ল'ব। মই 4 চামুচ ইয়াত আমুল তাজা গাখীৰ এড কৰিলোঁ। আপোনালোকৰ ঘৰলৈ আলহী আহিলে ফটাফট বনাই দিবৰ পৰা এটা ৰেচিপি। ধৰক কেতিয়াবা দোকান চোকান বন্ধ থাকে, বিস্কুট মিঠাই একো পাবলৈ নাই, আপোনালোকে ঘৰতে ফটাফট বনাব পাৰিব। দেখিছেনে কিমান ধুনীয়া হৈছে এইকেইটা। খাবলৈ সঁচাকৈ বহুত স্বাদিষ্ট হয়।
মোৰ বেটা আজি যাবগৈ তাৰ কাৰণেই বনালোঁ মই ফটাফট তাক দি পঠাবৰ কাৰণে আপোনালোকলৈ মোৰ বহুত বহুত ধন্যবাদ থাকিলে